নমস্কাৰ মোৰ ইউটিউব চেনেল গায়ত্ৰী বৰুৱালৈ আপোনালোকক স্বাগতম জনাইছো চালুকে ইউটিউব চেনেলটো যদি আপোনালোকে চাই ভাল পায় তেন্তে লাইক কমেন্ট এণ্ড শ্বেয়াৰ কৰিবলৈ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আহকচোন আজিৰ ভিডিঅ'টো লৈ যাওঁ এয়া চাওক আজি মই প্ৰথম আপোনালোকক গাহৰি দেখাম বুলি ভাবিছো এয়া পিয়ৰ অক্সাৰ বিডৰ হয় গাহৰি পোৱালি এইখিনি পোৱালি 20 দিন হৈছে জন্ম হোৱা আজি আপোনালোকক তাকে দেখাও বুলি ভাবিছো ইয়াত 14টা আছে পোৱালি গোটেইখিনি বগা মানজনীও বগা আৰু ইয়াৰ বাপেকটোও বগা আৰু দিলে ইয়া দেখিছে মানজনী ইমান ঠাণ্ডা একদম একো নকৰে আৰু ধৰিবলৈ দিয়ে চাওক চাওক এয়া পিয়ৰ ইয়ৰ্কশ্বায়াৰ ব্ৰিডৰ হয় এয়া ইহঁত পোৱালি 20 দিন হৈছে 14টা কৰি দিলে পোৱালি এই পোৱালিখিনি বহুত ধুনীয়াকৈ মানে বাঢ়িছে আৰু ধুনীয়াকৈ ইহঁতক বেজি দিয়া হৈছে এই পোৱালিখিনি 3 ফেব্ৰুৱাৰীত জন্ম হৈছিলে যিহেতু আমি জন্ম হোৱাৰ দিনা কিছু ভিডিঅ' মানে বনাই থোৱা হৈছিলে তাৰে কিছু অংশ আপোনালোকক এই ভিডিঅ'টোৰ লগতে লগাই দিম আৰু আপোনালোকে চাব যদি চাই ভাল পায় তেন্তে লাইক কৰিব কমেন্ট কৰিব শ্বেয়াৰ কৰিব আৰু নতুনকৈ চেনেলটো আৰম্ভ কৰাৰ কাৰণে আপোনালোকে সাবস্ক্ৰাইব কৰি দিব আমাৰ আজি সেকেন্ড টাইম পোৱালি দিছে দ্বিতীয়বাৰৰ কাৰণে এই অলৰেডি 2টা দিলে এতিয়া এটাকৈ পোৱালি দিছে পৰৱৰ্তী সময়ত দেখাই যাম কিমান কষ্ট গম পাইছে আচলতে মাতৃত্বৰ সোৱাদ এনেই নহয় আৰু দেখে আমি সেইকাৰণে সদায় মৰম চেনেহ ৰাখিব লাগে মাতৃসকলৰ প্ৰতি লাগে সেই জীৱ জন্তুৱে হওক বা এফালে এইখিনি আছে 3 মহীয়া পোৱালি 3 মাহ 4 মাহ হৈছে সিহঁতৰ গাহৰি পোৱালি ৰুদাইছোঁ এতিয়ালৈকে 6টা 7টা দিছে ইয়াৰ কিন্তু অৱস্থাটো অকণমান সংকটজনক এতিয়ালৈকে ফাইনেলি তাই 13টা পোৱালি দিছিলে তাৰে এতিয়া 12টা ইয়াত আছে আৰু এটা ভাগ্য বেয়া তাৰ সি মানে বাহিৰলৈ আহিয়ে উশাহটো ঘূৰাব নোৱাৰিলে চাগে অলপ সময় জীয়াই আছিলে কিন্তু অকণমান চাইজটো বেছি সৰু আছিলে সেইটো নাইকিয়া হ'ল আৰু নিদিব চাগে যা দিবও পাৰে কাৰণ এতিয়ালৈকে তাই জল ভৰা নাই যিহেতু ফাইনেলি তাই 14টা পোৱালি দিলেগৈ মানে 15টাই দিছিলে এটা মৰা নহয় ঠিক জীয়াই আছিলে কিন্তু বাহিৰত আহি পেলাই উশাহটো ঘূৰাব নোৱাৰিলে সি অলপ সৰু চাইজৰ আছিলে খোৱাত ব্যস্ত সিহঁতে গাহৰি ফাৰ্মৰ নতুন ভিডিঅ' আপোনালোকক আগবঢ়াম আমি কেনেকৈনো গাহৰি ফাৰ্মখন আগবঢ়াইছোঁ তাকে আপোনালোকক জনাই থাকিম আপোনালোকে আশীৰ্বাদ কৰিব আমি যাতে আৰু আগুৱাই যাম